So guys, finally গোটে গোল্ড কোষ্ট ঘূৰি ঘূৰি আমি কফি উঠাই দিলোঁ ইয়াতে এপল পাই ষ্ট'ৰ মানে কি হয় এখন হ'ল ইউনাইটেড পেট্ৰল পাম্প বুলি কয় ইয়াতে দেখাই নাই গোটেই ভিউটো মাৰি গৈছে ৰ'ব দেখাই so guys অথনি গৈ আছিলোঁ যে কেফেৰ পৰা কফি উঠালোঁ কেফেখন মানে একমাত্ৰ খোলা গোল্ড কোষ্টত আৰু বাকী চব বন্ধ আৰু এয়া চাওক আমাৰ ইয়াতে ৰাস্তা কি ধুনীয়া মানে আজি আচলতে চবৰে বন্ধ চব গাড়ী পাৰ্কিং চব ঘৰে ঘৰে কোনো নাই একদম বঢ়িয়াকৈ মানুহে ৱাক কৰি আছে জগিং কৰি আছে একদম মস্তি লাইফ আৰু একদম ইজি গোয়িং লাইফ মজা আৰু আজি তো আমিও এতিয়া ঘৰত গৈ কিনে পটাপট আমি ব্ৰেকফাষ্টটো কৰোঁ ব্ৰেকফাষ্ট কৰি কিনে আমি ক'ত যাম আমি যাম চাইকেল চলাবলৈ So guys, welcome to a new vlog again. আজি আমি আকৌ ওলাই গৈছোঁ চাইকেল লৈ মানে ওলাইছোঁ চাইকেল লৈ ইয়াতে এখন ফকতীয়া চাইকেল আছে ইগনোৰ কৰক আৰু আজি দিনটো হ'ল ANZ ডে আজি থাৰ্ছডে 25th অফ কি বুলি কয় এপ্ৰিল চৰি আৰু আমাৰ ইয়াতে একদম চব বস্তু বন্ধ চব মানুহ সকলো ঘৰে ঘৰে আছে বঢ়িয়াকৈ আমিও ঘৰতে আছিলোঁ তো ৰাতিপুৱা শ্বৰ্ট ভিডিঅ'ত দেখা পাইছে আমি কফি আনিব গ'লোঁ গোটেই গোল্ড কোষ্ট মানে গোটেই নহয় আধা গোল্ড কোষ্ট ঘূৰিলোঁ এখন কফি শ্বপ পালোঁ এটা কফি কিনিলোঁ আৰু সেইটোতে ল'লে $8 আজি এক্সট্ৰা তো বলক যাওঁ আমি এতিয়া অলপ চাইকেল ৰাইড কৰোঁ ৰাইড কৰি কিনে আপোনালোকক দেখাই আছোঁ আৰু মই বেগ লৈ ওলাইছোঁ বেগ এয়া চাওক ইয়াতে আছে মোৰ কি বুলি কয় লেপটপ আৰু আজি আমি কাম কৰিম অলপমান এছাইনমেণ্টছ আৰু কিবা কিবি ইউনিভাৰ্চিটিৰ বহুত কিবা কিবি কাম আছে পে'মেণ্ট দিব আছে ফিজ দিব আছে সেইবিলাক দি মেলি কিনে আমি ক'ত দিম আমি তাতে দিম ব্ৰড ৱাটাৰ পাৰ্কলেণ্ডছ একদম ধুনীয়াকৈ সাগৰৰ পাৰত বহি কিনে তাকে ভাবি আছোঁ আজি যিহেতু বন্ধ কাম নাই ইনকাম নাই তো আমি অলপ এনজয় কৰি লওঁ নিজকে অলপ মানে টাইম দি দিওঁ নেচাৰৰ মাজত বলক তালৈকে যাওঁ আৰু গাইজ চশমাযোৰ পাহৰি গৈছিলোঁ সেইযোৰকে লগাই ল'লোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব চ' গাইজ আমি ফাইনেলি এনেকৈ ৰাস্তাই আহি থাকোঁতে মানে মই অথনি যে লেপটপ লৈ কাম চাম কৰিলোঁ বঢ়িয়াকৈ ছাবমিট কৰি দিলোঁ ছাবমিট কৰি আহি থাকোঁতে মই ইয়াতে ৰাস্তাত দেখা পালোঁ বগা ভাটৌ আমাৰ যে চিৰিয়াখানাত আছে একদম বঢ়িয়া বগা ভাটৌ এয়া অষ্ট্ৰেলিয়ান ভাটৌ ৱাও কি মজা কি সুন্দৰ আৰু ইয়াতে আমাৰ গোল্ড কোষ্ট লাইফ গাৰ্ডৰ হেৰি হয় গোটেই ইয়াতে বোটবিলাক আছে আৰু ইফালে বোট ৰেম্প আছে আমাৰ এই জংঘলটোৰ পিছফালে আৰু এতিয়া আমি ইফালেদি যাম মই আগতে ইয়াতে আছিলোঁ এনেকৈ মৰ্ণিং ৱাক কৰিব আহিছিলোঁ তো এতিয়া এইটো হ'ল লিংক ৰোড হয় ফ্ৰম লেব্ৰাডৰ টু চাউথপৰ্ট তো বলক আমি চাউথপৰ্ট গৈ আছোঁ যিহেতু ঘৰ গৈ আছোঁ এতিয়া পটাপট গৈ কিনে আমি বনাম আজি ছাগলী মাংস য়েছ চ' গাইজ বঢ়িয়াকৈ আমি ইয়াতে মাংস চাংস বনালোঁ অথনি কাটা নেদেখালোঁ আৰু বঢ়িয়াকৈ একদম এতিয়া বইল হৈ আছে আৰু আমাৰ ইয়াতে আঞ্জা অলমষ্ট হৈ গ'ল আৰু এইটো কমপ্লিট হোৱাৰ পিছত আমি যাম চাইকেল চলাবলৈ আৰু তাতে খাম বঢ়িয়াকৈ ঠাণ্ডা এগিলাচ কি বুলি কয় কোল্ড কফি টিল দেন ষ্টে টিউন চ' গাইজ মজাকৈ ফাইনেলি আমাৰ গধূলি হৈ গ'ল ইয়াতে একদম ছানছেট হৈ গ'ল অলৰেডি কিন্তু টাইম বেছি হোৱা নাই টাইম হৈছে অকল 5:10 আৰু 5:10 আমি ওলাই গৈছোঁ হুডি পিন্ধি কাৰণ এতিয়া আমি যাম সাগৰৰ পাৰত তাৰপিছত ঠাণ্ডা কফি খাম আৰু ইতিমধ্যে আমাৰ ঘৰতে মানে ঠাণ্ডা লগা আৰম্ভ হৈ গৈছে তো একদম যেনেকৈ এই কি বুলি কয় দিৱালীৰ সময়ত নৱেম্বৰ ডিচেম্বৰৰ সময়ত যে এটা ঠাণ্ডা লাগে ইভিনিং হ'লে মজা লাগি যায় কোজিনেছ এটা ফিল হৈ যায় মানে একদম এটা চুৱেটাৰ পিন্ধিব লাগে কিন্তু মানে পিন্ধিলেও গৰম হয় অলপ ঘাম ওলাইছে দেখিছে কিন্তু যেতিয়া বতাহটো লাগে আকৌ ঠাণ্ডাও লাগে তো সেনেকুৱা টাইপৰ এটা ৱেডাৰ ইয়াতে আহিছে কাৰণ এতিয়া শৰৎকাল চলি আছে কি বুলি কয় এইটো আমাৰ স্প্ৰিং অটম চলি আছে তো ইয়াতে আমাৰ অটম চলি আছে তো সেইটো কাৰণে এতিয়া উইণ্টাৰ আহিব লাহে তো সেইকাৰণে মনটো একদম ফূৰ্তি লাগি আছে এনেকুৱা লাগিছে যেন দুৰ্গা পূজা কিন্তু নহয় এতিয়া আছে বিহু আমাৰ অহা শনিবাৰে তো এইটো ব্লগ নিশ্চয় চাব অহা শনিবাৰে আমি বিহু শ্বুটিং কৰিম মানে শ্বুট মানে কি আৰু এনে নৰ্মেল ব্লগ বনাম আৰু আমাৰ অষ্ট্ৰেলিয়াত কেনেকুৱা হয় লাষ্ট টাইম যোনটো বনাইছিলোঁ ইমান ভাল নহ'ল এইবাৰ একদম মস্তিকৈ বনাম তো বলক যাওঁ বেছি দেৰি নকৰোঁ নহ'লে আন্ধাৰ হৈ যাব চ' গাইজ মই বঢ়িয়াকৈ একদম আমাৰ কি বুলি কয় চকলেট মিল্ক শ্বেক লৈ লৈছোঁ একদম ইয়াতে বঢ়িয়াকৈ বহি লৈছোঁ চাওক একদম গোল্ড কোষ্টৰ ভিউ ইফালে আৰু এইফালে এনেকৈ মানুহ অহা যোৱা কৰি আছে আৰু এইফালে বেক চাইডে আছে আমাৰ বাস্কিন ৰবিন্স আৰু অলপ মানুহ এতিয়া দেখা পাইছোঁ এতিয়া গধূলি হৈছে যে সেইটো কাৰণে অলপ খোজকাঢ়ি কৰি আছে নহ'লে দিনটো যে মানুহে নাছিলে একদম চাওকচোন কি মস্তি এটা ৱেডাৰ আছে হৈ আছে আজি আৰু এই জাষ্ট ইভিনিং হ'ল অলপ আগতে মই এনজয় কৰি আছোঁ আৰু মজাকৈ চাইকেলখন ইয়াতে পাৰ্ক কৰি দিছোঁ বঢ়িয়াকৈ একদম টেনশ্যন নাই আৰু এতিয়া লাহে অলপ আগবাঢ়ি যাওঁ আগবাঢ়ি গৈ কিনে অলপ চাউথপৰ্টত বহি কিনে অলপ কিবা কিবি অধ্যয়ন কৰোঁ অথনি মই পডকাষ্ট চাই আছিলোঁ আমাৰ এই ষ্টক মাৰ্কেটৰ ওপৰত সেইবিলাক চাই মেলি এতিয়া অলপ জ্ঞান ল'লোঁ সেইবিলাককে এতিয়া অলপ টেকনিকেল এনালাইচিছ কৰোঁ তাৰপিছত কৰি মেলি কিনে
ঘৰ যাওঁ 7টা মানত ঘৰ যাম আৰু এতিয়া বাজিছে 6:30 তো 7টা নহয় 8টা বাজিব অভিয়াছলি তো তাৰপিছত ঘৰ গৈ কিনে বঢ়িয়াকৈ আমি মাংস চাংস খাওঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমি লগ পাই আছোঁ নেক্সট এনেকুৱা এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ